ৰাতিপুৱা আহিলে জানো মাৰ অলপ কষ্ট হয়। এই সিস্টেমত পিপাটো করলো বাবা বা এও থাকিলে বিরাট কমপ্লেন, এইটো নাখাও সেইটো নাখাও, এইটো বনা সেইটো বনা। হেল্ল' এভৰিৱান, ওয়েলকাম টু মাই চেনেল মায়াস ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টো লৈ। কালি লৰাটো যাব যে, সেইকাৰণে অলপমান তাৰ কাৰণে নাৰিকলৰ লাৰু বনাই দিম বুলি ভাবিছো। গাটো ইমান ঠিক নহয়, হলেও লৰাটো যাব নহয়, বেয়া লাগে, সেইকাৰণে লাৰু কেইটামান বনাই দিম বুলি ভাবিছো। মই আকৌ পিঠা বনাইছো নহয়, ভাঙা ভাঙি পিঠা দেখুৱাই নহল আপোনালোকক। ৰুকিছিলো হে, দেখা পাইছে আপোনালোকে, ৰুকাটো দেখুৱা নাই, ভাজিছিলো হে, হৈ গল কেইটামান। লৰাটো কিবা এটা দি পঠাব পালে ভাল লাগে দিয়কচোন। কিন্তু আমাৰ এওঁৰো ফেভৰেট দেই নাৰিকলৰ লাৰু, বিৰাট ভাল। বাবা ৰাতিপুৱাই যাব যে, সেইকাৰণে ভাত বনাই আছো। কাটো বেয়া, চৰ্দি লাগি আছে কালিৰ পৰা। সি যাব যে, সেইকাৰণে ভাত বনাই আছো দৌৰা দৌৰিকে। সি চিধা গৈ ক্লাছ কৰিব, সেইকাৰণে ভাত পানী খুৱাই বোৱাই পঠোৱা পাই বিৰাট ভাল লাগিছে মনটো। যাব ওলাল বাবা, বিদায় দি আছো, বেয়াও লাগিছে। ৰাতিপুৱা আহিলে জানো মাৰ অলপ কষ্ট হয়, কিন্তু এখন ট্ৰেইনত আহিলে ক্লাছটো পাওঁ যে, সেইকাৰণে আহিবলগীয়া হয় আৰু। সেইকাৰণে এইখন ট্ৰেইনতে আহোঁ, আপোনাৰ টংলা 7:10 আহি পায়। আৰু এইখনত গ'লে মানে একদম টাইমতে যাই পায়, ক্লাছটো পায় আৰু। নহ'লে পিছৰখনত আহিলে অলপ দেৰি হৈ যায়। সেইখনত অলপ ভাড়াও বেছি, এইখনত মানে অলপ কমতে আহিব পাৰি, পেচেঞ্জাৰ যে, সেইকাৰণে। টংলাৰ পৰা 25 টকা, সেইখনত ইয়াৰ ডাবুল 50 টকা লয়। সেইকাৰণে মই এইখনতে আহোঁ আৰু। আজি বহুত দিনৰ পৰা কলাখাৰ খাওঁ খাওঁ লাগি আছিল। কলাখাৰ নাছিলে আমাৰ তাত, নাছিল বুলিও ক'ব নোৱাৰো দিয়কচোন, আছিল। আমাৰ মাহীয়ে দি পঠাইছিল আঠিয়া কলৰ কলাখাৰ। ৰাতিপুৱা মই বটল এটা কাটি পিপা বনাই ললো। এই চিষ্টেমত পিপাটো করলো, কৰাৰ পিছত তাতে খাৰটো দিলো, কলাখাৰ দিয়াৰ পিছত তাৰ ওচৰত পানী দি পেলাই মই গিলাচ এটাত ওলালো। তাৰ পিছত মই সেই চিষ্টেমত কলাখাৰটো ওলাই ললো। তাৰ পৰা এইটো এক্সল পিয়ৰ দেই। আৰু আজিকালি মানুহবিলাকে এইটো নাপাই পেলাই চ'দা খাৰ যে সেয়া দিয়ে, কিন্তু সেইটো ভাল নহয়, এইটো পিয়ৰ ঘৰতে বনোৱা আমাৰ মাহীহঁতে। তাৰপিছত বনাই ললো মাটিমাহৰ দালি, ডাঙৰ ডাঙৰকে কোমোৰা দি পেলাই। বলক দেখাই। মাটিমাহৰ দালি কুকাৰতো দিয়া নাই, এনেকেই বনাই আছো। এনেকেই বনাব লাগে, তেতিয়া এটা টেষ্ট বেলেগ আহে। এতিয়া মই ইয়াতে দিম নুমুৱাৰ সময়ত আদা, হৈ গ'ল। তাৰপিছত গোটেই ধুনীয়াকৈ সিজি গৈছে, আৰু পেটৰ কাৰণেও ভাল আৰু খায়ো ভাল লাগে। বাবা বা এওঁ থাকিলে বিৰাট কমপ্লেইন, এইটো নাখাও সেইটো নাখাও, এইটো বনা সেইটো বনা। কিন্তু আজি দুইটাই নাই, বাবা গৈছে তেজপুৰ, কৈছো আপোনালোকক, এওঁ গৈছে অফিচত। আজি মই অকলে থকাৰ কাৰণে মই মোৰ পচন্দৰ খানা বনাইছো। প্ৰথম বনালো এইয়া মাটি দালি, আলুৰ চিপছ, ৰঙালাও কালি জিৰা দি ভাজা, এটা পিঁয়াজ দিছো, আৰু কলা নিমখ, তিঁহ, কণ বিলাহী, পিঁয়াজ। তাৰপিছত লগত পানীটো থাকিবই, মজাছে খাই লওঁ। এওঁলোক নাই, বৰ আপত্তি এওঁলোকৰ। মাটি দালি এইয়া কোমোৰা দি, ডাঙৰ ডাঙৰ কোমোৰা দি খাৰ দি দিছো। এনেই কয় হাঁহে মাহে, কিন্তু আজি বৃহস্পতিবাৰ থকাৰ কাৰণে আৰু এওঁলোকো নাই, সেইকাৰণে মই মাটি দালিটো কোমোৰা দি বনাই দিছো। এতিয়া টেষ্টি কৰি খাই। মই ভাত খাই থকা সময়খিনি আপোনালোকে ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু আপোনালোকেও বনাই খাব মাটিমাহৰ দালি ঘৰৰ খাৰে দি, তৃপ্তি দি এসাঁজ খাব, আৰু চাই থাকিব মায়াস ব্লগ।